নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈছোঁ এখন অসমীয়া ৰচনাখনৰ মূল বিষয় হৈছে বিহু। বিহুৰ বিষয়ে এখন ৰচনা লৈছোঁ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, সকলোৱে মিলি চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ। আৰু নতুন চেনেল বুলি আপোনালোকে অৱহেলা নকৰিব, এটা ছাবস্ক্ৰাইব দি চেনেলটো 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি মই যে ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। বিহুৰ ৰচনা। বিহু আমাৰ জাতীয় উৎসৱ, অসমৰ মূল উৎসৱ বিহু। এই বিহু অসমীয়া লোকসকলে পালন কৰে। সাধাৰণতে বিহু তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুক ৰঙালী, কাতি বিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বুলি কোৱা হয়। বিহু আগদিনাখন উৰুকা বুলি কোৱা হয়। বহাগ বিহু, ৰঙালী বিহু। বহাগ বিহু বা ৰঙালী বিহু বসন্ত আগমনত পতা হয়। বহাগ বিহু বা ৰঙালী বিহু অহাৰ লগে লগে প্ৰকৃতি জিলিকি উঠে আৰু কুলিয়ে মাতে। বহাগ বিহু সাধাৰণতে 7 দিন উদযাপন কৰা হয়। বহাগ বিহু প্ৰথম দিনা গৰু বিহু বুলি জনা যায়। এই বিহু ডেকা গাভৰু লগ লাগি অসমীয়া বিহুৰে হুঁচৰি গায়। কাতি বিহু, কঙালী বিহু। কাতি বিহু সাধাৰণতে আহিন মাহৰ আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয়। এই মাহৰ সময়ত মানুহে ধান চপায়। এই বিহুত সকলো বয় বস্তুৰে অভাৱ হয় বাবে ইয়াক কাতি বিহু বোলা হয়। কাতি বিহু বা কঙালীত সাধাৰণতে মানুহে তুলসী গছত আৰু শস্য পথাৰত মাটি চাকি দিয়ে আৰু আকাশবন্তি জ্বলায়। মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘ মাহত মাঘ বিহু বা ভোগালী বিহু উদযাপন কৰা হয়। মাঘ বিহু বা ভোগালী বিহু মূল আকৰ্ষণ মেজি জ্বলোৱা। এই বিহুত ডেকা গাভৰু একেলগে লগ হৈ পথাৰত নাৰ কাটি ভেলাঘৰ আৰু মেজি তৈয়াৰ কৰে আৰু এই ভেলাঘৰত ডেকা গাভৰু লগ হৈ এসাঁজ ভোজ তৈয়াৰ কৰে। এই উৎসৱ সাধাৰণতে মানুহে খাবৰ বাবে নতুন চাউলেৰে আৰু তিল, নাৰিকল, মিঠৈ আদিৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰে। যেনে চাউলেৰে প্ৰস্তুত জলপান, চাউল আৰু তিলে প্ৰস্তুত কৰা তিলপিঠা, চাউল আৰু নাৰিকলেৰে প্ৰস্তুত কৰা নাৰিকল আৰু লাড়ু। এইখনে হ'ল অসমীয়া ৰচনা বিহুৰ বিষয়ে সম্পূৰ্ণ হ'ল। সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজি ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।